মোৰ আন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। চাওঁ কি কি দেখুৱাব পাৰোঁ, শেষলৈকে ব্লগটো চাই থাকিব। এতিয়া বাজিলে 9:45। আমি ৰাতিপুৱা নাস্তা কৰিলোঁ আৰু এতিয়ালৈকে ৰিহানে শুই উঠাই নাই। তো ৰিহানে নুঠাতে মই বাকীখিনি কাম কৰিলোঁ। এইফালে কিমান ধুনীয়াকৈ ৰ'দ ওলাইছে, তো ভাবিলোঁ আগত কাপোৰখিনিয়ে মই ধুই লওঁ। এইফালে মেচিনত কাপোৰ দি দিলোঁ। এতিয়া মই যাম কিচেনলৈ, ৰন্ধা বঢ়াখিনিও ফিনিছ কৰি ল'ম। এইফালে মোৰ ৰন্ধা বঢ়া হৈ গ'ল। অমিতা ভাজি, শাক ভাজি, মাছৰ চাটনি, দালি, কবি ভাজি আটাইখিনি বনাই ল'লোঁ। মই ৰন্ধা বঢ়া ফিনিছ কৰিলোঁ। এইফালে আহি চাওঁ মায়ে আগফালৰ ৰুমটো চাফা কৰি মচিও পেলালে। তো মোৰ এতিয়া কাম নাই, তো ভাবিলোঁ এতিয়া খুৰাহঁতৰ বাবুটোক অকণমান লৈ আনো। কি চাইছা? এইফালে চাওক, আমাৰ স্পেচিয়েল আলহী আহি গ'ল। এইটো খুৰাহঁতৰ বাবু, অকণমান লৈ আনিলোঁ তাক, তাৰ লগত অকণমান টাইম স্পেণ্ড কৰিম। হাই বাবু, কেমেৰা দেখি বাবু একেবাৰে এক্সাইটেড। চাওক না কেনেকৈ হাঁহি দিছে তাই। সেয়া চাওক, এইফালে ঘড়ীটো 11টা বাজি গ'ল। এতিয়াহে ল'ৰা উঠিলে। গুড মৰ্ণিং বেটা। গুড মৰ্ণিং। ৰিহান বেটা শুই উঠি নাস্তা কৰিলে, তো গা পা ধুৱাই দিলোঁ। এতিয়া কৈ আছে আম্মা মই নামাজ পঢ়িম। তো কেতিয়াবা তাৰ মন গ'লে এনেকৈ নামাজ পঢ়ে, তাক নামাজ পঢ়িব দি দিলোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোকক একেবাৰে সন্ধিয়াহে লগ পালোঁ। সন্ধিয়া এতিয়া চাহ খাম। চাহ মানে মইতো আচলতে চাহ নাখাওঁৱে। তো মায়ে চাহ খালে, মই অকণমান গাখীৰে খাই ল'লোঁ। ফ্ৰেণ্ডছ, মই এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ। আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।